Gimana seriusnya saya lo? Itu. তো গাইছ আমি এতিয়া ইয়াত ধনতলা আহি পাই গ'লোঁ ইয়াৰ পৰা মানে কি এইটো ঘৰৰ পৰা লগৰ এজন যাম গৈছিলে ইয়াৰ পৰা চ' তাক লগ লৈ লওঁ তাৰপিছত চিধা যাম আৰু Hey guys, welcome back to my YouTube channel of Vlog 77 আজি মানে কি পাহাৰ গৈ আছোঁ এতিয়া এইকেইটা পাঁচজন আৰু মানে কি মই ইয়াত বহি থাকোঁতে এই চানে ইয়াত বিচা ডাকি দিলে মানে একদম গুটি দিছে এইটো ওচৰতে আছে নেকি বিচাটো এইটো চা গুটি দিছে চূণ লগাই দিছে চূণ লগালে বোলে ভাল হয় চ' চূণটো লগাই থৈছোঁ এতিয়া ভাল হৈ যাব কিজানি অলপ পিছত আজি দেওবাৰ হয় চ' ঘৰত কি কৰি থাকিম চ' পাহাৰতে যাই আহোঁ মানে কি আৰু আপোনালোকে এতিয়াতো পাহাৰৰ ওপৰৰ পৰা ভিউটো চাই থাকে আজি মানে পাহাৰৰ ভিতৰত কি আছে চব দেখাই আছোঁ চ' চাই থাকোঁ ভিডিঅ'টো বাইককেইটা ইয়াত থৈ আহিলোঁ এতিয়া এইফালে এনেকৈ খোজকাঢ়ি যাওঁ এইকেইটা গৈ আছে খোজকাঢ়ি চ' আগত নাও না কি আছে বোলে চ' সেইফালে উঠি কিনে পাৰ হ'ব লাগিব ইফালে পাহাৰটো চাওক এইকেইটা ভিউ পাহাৰৰ চ' এইকেইটাতে উঠিম বুলি ভাবিছোঁ কি আছে দেখাই আছোঁ চব পাহাৰৰ মাজত তো এয়া আমি এতিয়া ইয়াৰ নাও ওচৰত আহি পাই গ'লোঁ চ' এতিয়া নাৱত উঠিম আৰু পানীও বহুত জোৰকৈ গৈ আছে মানে কি কবি আৰু মানে কি দূৰৰ পৰাই চলি থকা নাওটো চালে মানে এই বহুত স্পীড যায় মানে পানীৰ ধাৰ লগত মানে কি কবি বহুত স্পীডত হয় খালি নিজে উঠিলে মানে কি কিমান স্পীড গৈছে সেইটো গম নাপায় খালি দূৰৰ পৰা চালে মানে নাও গৈ থকাটো বহুত স্পীড যায় মানে পানী চাওক কিমান ডাঙৰ এইখিনি গাধম guys gimana seriusnya saya lo lagi follow ya resap জংঘলৰ মাজে মাজে আছোঁ পিছফালে আলি প্ৰকাশ আলি মানে কি তাক এনে আলি বুলি মাতো আৰু নদীটো ইফালে ইয়া ৰংগুৰা চব্জিত যে হালধি সেইটো খেতি দিয়া চব এইকেইটা হালধি আৰু ইফালে মৰাপাত আছে হা মানুহৰ নাই নেকি ইফালে নাই ইমান না নাগা মানুহ না মিয়া মানুহ চবকেইটা মানুহৰ ইমান নাই মানে এটা দুটা আছে চব মুছলিম মানুহ আছে পাৰে এইফালে চাওক বেঙেনা খেতি এই এনেকৈ সৰুকৈ এটা ঘৰ বনাই কিনে থাকে মানে মানুহকেইটা এটা বেঙেনা মজা হৈ আছে একদম পুহি যাব মানে কি এইকেইটা শুহিয়ে গৈছে ইয়াত কম চব্জিৰ বাগান ঢেৰ চব্জি বাগান মানে কি চব্জি লাগে চব পাই যাব ভালে দিয়া এইফালে পানীলাও এইফালে কুন্দুলি মানে যি চব্জি লাগে চব পাই যাব মানে ৱেলকাম চ' গাইছ এইটো এটা চাই লওক কি গছ হয় এইটো এয়া ৱেলকাম মানে কি গছ হয় এইকেইটা গুটিৰ লগত ৰিফাইন তেল বনাই পেলাই এইকেইটা সৰু গুটি আছে ক'লা ত' ইয়াৰ লগতে ৰিফাইন তেল বনাই পেলাই চ' এতিয়া আৰু আগত যাওঁ মানে এইখিনি মানুহৰ আছিলে ত' ইয়াতে সুধিছিলোঁ মানে এইকেইটা গৈ আছে লাইনকৈ পালোঁ আৰু পাহাৰ দূৰ নাই আৰু ভাগৰ লাগি গ'ল বহুত দূৰ আহিলোঁ খোজকাঢ়ি এতিয়া এইফালে আপ ডাউন হৈ থাকে চাগে ৰাস্তাও আছে ইয়াত পাহাৰৰ মাজত দূৰৰ পৰা চালেহে মানেহে ভাল লাগে মানে পাহাৰ এটা ওচৰৰ পৰা চালে মানে ইমান খাচ নহয় মানে ভিউকেইটাহে মজা লাগে ফটো চটো উঠিলে পাহাৰৰ ওপৰতো তামোল বাগান কি মজা তো আমি এতিয়া এইফালৰ পৰা উঠি যাম চ' ইফালে অলপ আপ আছে ইফালে জংঘলৰ মাজে ইফালে মানে কি পানী চানী পৰে নেকি নিজৰা পানী লিখীয়া পাহাৰত বৰষুণ পৰিলে চ' ইফালৰ পৰা ডাউনত আহে কিজানি পানীকেইটা আৰু সৰু মূৰকৈ মানে আছে ইফালে ডাউন ইফালে আপ সৰু মূৰকৈ নিজৰা পানী বৈ থকা লিখীয়া ৰাস্তা লিখীয়া আৰু সৰু মূৰকৈ চ' ইফালে এতিয়া বগাই উঠি যাব লাগিব চ' গৈ আছোঁ এতিয়া পাহাৰ বগাই কপৌ ফুল আনি পোৱা লিখীয়া
ইয়াত এটা এতিয়া পালে এইটো পাহাৰ গজালি চ' এনেকুৱাটোৱে কাটি কাটি লৈ যাম মানে চ' মজাকৈ মাছ লগত খাবৰ কাৰণে মজা হয় মানে চ' এইকেইটাকে ল'ব আহিছিলোঁ আমি চাই থাকক আৰু যাওঁ ওপৰত উঠি চ' আৰু পাহাৰ নাপাওঁ ডাউটো ওলাই লওঁ এতিয়া চ' এইটো মই আনিছিলোঁ ঘৰৰ পৰা ডাউটো ইয়াৰ লগতে কাটিম মানে এতিয়া চ' চাই থাকক ইয়াত এটা দেখিছোঁ চ' এইটো কাটি লওঁ এইটো কাটি কেনে সোমাই লওঁ চ' চাই থাকক জংঘল মাজত আহি পাই গ'লোঁ জংঘল সেইখিনি কাটি ল'লোঁ এয়া মানে পূৰা ইফালে আপ চব ইফালে আপ ইফালে ডাউন মানে বহুত কষ্ট কৰি উঠিব লগা হৈছে চবফালে জংঘলে মানে কি ক'বি আৰু দূৰৰ পৰাহে পাহাৰকেইটা চাব ভাল মানে ওচৰৰ পৰা আহি কিনে ভিতৰত সোমাই চালে কি বস্তু লাগে মানে চব আছে ইফালে বাঁহ গছ ইফালে কলগছ নাই কি গছ লাগে মানে চব আছে মানে ইয়াত মানে কি ভিতৰত ভাল বস্তু আছে বেয়া বস্তু আছে মানে বহুত যি টি বস্তু আছে আৰু একদম মানে কি বস্তু কি দূৰৰ পৰাই চাব ভাল মানে ফটো চটোতহে ভাল দেখা পায় ভিতৰত আহি চালে মানে কি বস্তু মানে একদম মানে ভাল বেয়া চব বস্তু আছে মানে পাহাৰৰ ভিতৰত চ' দেখি আছে আপোনালোকে এতিয়া চাই থাকক গাইছ আমাৰ বাঁহৰ গজালি বিচাৰি হৈ গ'ল চ' এইখিনিয়ে পালোঁ এইকেইটা আৰু ইয়াত এতিয়া অলপ কিবা ৰেষ্ট লৈ আছোঁ ৰেষ্ট লৈ কিনে এতিয়া গৈ আছোঁ আৰু পিছত ইফালে নদী পাৰ হৈ কিনে আৰু যাব লাগিব অলপ ৰেষ্ট লৈ লৈছোঁ ইয়াতে ইফালে এইকেইটা টেঙা খাই আছে ভিডিঅ'টো আজি ইয়াতে খতম কৰিছোঁ আৰু চ' বাই বাই So hey guys, welcome back to my YouTube channel of Vlog 77 আজি মানে কি পাহাৰ গৈ আছোঁ এতিয়া পাহাৰৰ পিছত